SP Simla Construction Company দলং নিৰ্মাণত ব্যৱহৃত যিবিলাক বাহন গাড়ীবিলাক ইয়াতে নিৰ্মাণ কৰি আছে। এইটো চেলেক ধনাগুৰি দলঙৰ 10 নম্বৰ খুঁটাটো এইটো আৰু এইটো 11 নম্বৰ খুঁটাটো। এই খুঁটাটোৰ কাম খুব আগবাঢ়ি গ'ল। অলপ দিনৰ আগত এই জেগাটো নদীৰ নিচিনা পানী হৈ আছিল আৰু এতিয়া এয়া কোম্পানীয়ে মাটি পেলাই এয়া খুঁটা 11 নম্বৰ খুঁটাটো বনাই আছে খৰতকীয়াকৈ। আৰু এইটো 12 নম্বৰ খুঁটা। এই 12 নম্বৰ খুঁটাটোৰ কামো খৰতকীয়াকৈ আগবাঢ়ি গৈছে। এইবিলাক ৰড বান্ধি আছে। খুব খৰতকীয়াকৈ কামবিলাক আগবাঢ়িছে, তীব্ৰ গতিত আগবাঢ়িছে। এয়া কামবিলাক চলি আছে। আৰু এইটো 13 নম্বৰ খুঁটাটো। এইখন হৈছে খেৰখুটি নদী, লোহিত নদী। এই লোহিত নদীখনত সৰ্বমুঠ খুঁটা হ'ব 19টা আৰু অতিৰিক্ত খুঁটা হ'ব 2টা। এই আটাইকেইটা মিলাই হ'বগৈ 21টা। আৰু এইটো 13 নম্বৰ খুঁটাটোৰ এই কাম এনেদৰে চলিছে, খুব খৰতকীয়াকৈ চলি আছে। চাওক এয়া কাম চলি আছে। এইটো হৈছে 14 নম্বৰ খুঁটা আৰু এই 14 নম্বৰ খুঁটাটোৰ কাম বহুখিনি আগবাঢ়ি গৈছে। এই খেৰখুটি লোহিত নদীখনত এয়া চেলেক ধনাগুৰি দলং মাজুলী লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু এইখন দলংখন আৰু এইটো 14 নম্বৰ খুঁটাটো এয়া 14 নম্বৰ খুঁটাটো এনেকুৱা কামবিলাক ইমানখিনি আগবাঢ়ি গৈছে। আৰু এইটো হৈছে 16 নম্বৰ খুঁটাটো। এইটো খুঁটাৰো কাম বহুখিনি আগবাঢ়ি গৈছে। চাওক কামবিলাক চলি আছে, কামখিনি আগবাঢ়ি গৈছে। এইটো নৈখন পাৰ হৈ এইটো মাটিবিলাক বন্ধাই এইটো বনাইছে। এইটো 17 নম্বৰ খুঁটা হ'ব। এইখন হৈছে লৌ দলংখন। এই দলংখন SP Simla Construction Private Limited নিৰ্মাণ কৰি লৈছে। খুব কম দিনৰ ভিতৰতে এই দলংখন নিৰ্মাণ কৰিলে। এই দলংখন নিৰ্মাণ কৰাৰ উদ্দেশ্য হৈছে এইটো পাৰৰ পৰা সিটো পাৰলৈ এই দলঙৰ যোগেদিয়েই দলং নিৰ্মাণৰ সামগ্ৰীবিলাক অনা নিয়া কৰিবৰ বাবে কোম্পানীয়ে এই দলংখন নিৰ্মাণ কৰিছে। এইটো মাজত এটা খুঁটা হ'ব। এইটো মাটি পেলাই বালি পেলাই এইটো খুঁটা বনাবৰ কাৰণে ব্যৱস্থা কৰিছে। এইটো খুব কম দিনৰ ভিতৰতে এইটো খুঁটা হ'ব। আৰু এই লোহিত নদীখনত সৰ্বমুঠ খুঁটা হ'ব 19টা আৰু 2 পাৰে 2টা অতিৰিক্ত খুঁটা থাকিব। আচলতে END মথাউৰিৰ পৰা সেইটো দক্ষিণ ফালে 8টা খুঁটা থাকিব আৰু END মথাউৰিৰ পৰা উত্তৰ ফালে এই নদীখন উত্তৰ ফালে থাকিব 11টা খুঁটা আৰু অতিৰিক্ত খুঁটা থাকিব A1 আৰু A2। এই গোটেই কেইটা খুঁটা লগালে 21টা খুঁটা হ'বগৈ। আৰু এয়া চাওকচোন দলংখন প্ৰায় সম্পূৰ্ণই হৈ গ'ল, নিৰ্মাণ সম্পূৰ্ণ হৈ গ'ল। আৰু সেইটো খুঁটাটো হৈছে এয়া এইবিলাক মেচিনবিলাক। এই খুঁটাটো হৈছে 16 নম্বৰ খুঁটাটো আৰু এইটো 16 নম্বৰ খুঁটা। আৰু এয়া দলং পাৰ হৈছোঁ। এয়া দলং পাৰ হৈ এতিয়া এইবিলাক ৰঙা ফ্লেগ দেখিছে যে তাত খুঁটা হ'ব। আৰু সেই ৰঙা ফ্লেগটোৰ এই বাওঁহাতে এইটো হ'ব 17 নম্বৰ খুঁটা। এইটো 17 নম্বৰ খুঁটাটোৰ সেয়া তলত সেয়া ৰিং বান্ধি থৈছে। আৰু এইটো 2 এদিনতে ইয়াৰ কামবিলাক চলিব। 2 এদিনতে ইয়াৰ কামো চলিব আৰু এই খুঁটাটো কাম আৰম্ভ কৰি দিব। আৰু এইবিলাক ৰঙা ফ্লেগত এটা এটা খুঁটা হ'ব। সেয়া আমি এইটো পাৰ পাই গ'লোঁ। এই পাৰৰ পৰা এতিয়া সিপাৰলৈ দলংখনৰ পৰিৱেশটো এনেকুৱা লাগে চাওকচোন। এয়া দলং নিৰ্মাণ কৰি আছে। আৰু এইটো 9 নম্বৰ খুঁটা আৰু 9 নম্বৰ খুঁটাৰ পৰা এইটো 10 নম্বৰ খুঁটা। 10 নম্বৰ খুঁটাৰ পৰা এইটো দলঙৰ যিটো দলং বনোৱা যিটো পৰিৱেশ, এই পৰিৱেশটো এনেকুৱা লাগে। এয়া বনাই আছে। আমি এতিয়া অন্য কেইটা খুঁটাৰ ওচৰলৈ যাওঁ। এইটো হৈছে END মথাউৰি। END মথাউৰিটোৰ এই দক্ষিণ ফালে এইটো 8 নম্বৰ খুঁটা আৰু সেইটো হ'ব 7 নম্বৰ খুঁটা। তাৰ আগলৈ সেইটো 6 নম্বৰ হ'ব। এইটো হৈছে 3 নম্বৰ খুঁটা। চেলেক ধনাগুৰি দলং অৰ্থাৎ মাজুলী লখিমপুৰ সংযোগী দলঙৰ এইটো 3 নম্বৰ খুঁটা। এই খুঁটাটো চক চেলেক নলদুৱাৰ এই গাঁওখনৰ মাজতে এই খুঁটাটো পৰিছে। এইটো হৈছে 2 নম্বৰ খুঁটা। এই ঘৰটোতে চেলেক নলদুৱাৰ অঞ্চলৰ এইটো এটা ঘৰ। এই ঘৰটোত 2 নম্বৰ খুঁটাটো হ'ব। এইটো হ'ব 1 নম্বৰ খুঁটাটো। চেলেক ধনাগুৰি দলঙৰ এইটো 1 নম্বৰ খুঁটাটো।
আৰু এইটো 1 নম্বৰ খুঁটা, এইটো হ'ব অতিৰিক্ত খুঁটাটো A1। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এইটো চেলেং নলদুৱাৰ অঞ্চলৰ এইটো গাঁৱৰ পৰিৱেশ চাওক এইটো